आसामाव साबा साइकेल सालायगिरिफ्रा सांग्रांथियारि खौरां बिलाइदों। दुलाराय आसामावनो प्लास्टिक मुभ आसाम ड्राग्स मुक्त आसाम स्लगानजों गहपुरनि साबा लाइमोनफोर फारियै डिम्पु बरा, अरबिन्द नेवार, आकाश सूत्रधर, देबाशिष बरग'हाय आरो नयनज्योति बरदलैया दुलाराय आसाम नाङैनो थांनाय 1 मे खालारनिफ्राय साइकेलजों सांग्रांथियारि आसाम नाङैनो हानजा सुरनाया दिनै क'क्राझाराव सौफैबाय। क'क्राझाराव सौफैनाय साइकेल सालायगिरिफ्रा खौरांगिरिनि सिगाङाव मा फोरमायदों फैजों खोनासंसै। হয়, যিহেতু আমি আপোনাৰ পাঁচটা মিছন লৈ আহিছোঁ। যিহেতু ড্ৰাগছ মুক্ত অসম গঢ়ি তোলক, প্লাষ্টিক বৰ্জন কৰক, গছ ৰোপণ কৰক, গড় হত্যা ৰোধ কৰক, চাইকেল চলাক, সুস্থ থাকক। আমি এইটো মটিভ লৈ আমি সমগ্ৰ অসম ঘূৰি আছোঁ। যিহেতু আজি আমি কোকৰাঝাৰ পাইছোঁ, তাৰপিছত কোকৰাঝাৰত আহি পেলাই আমি DC বাইদেউক লগ কৰিলোঁ। বাইদেৱে আমাক থকাৰ ব্যৱস্থা কৰি দিছে, তাৰপিছত খোৱাৰ ব্যৱস্থা কৰি দিছে। আৰু আমি যিহেতু প্ৰত্যেক জিলাত ঘূৰিছোঁ, তাত মানে আপোনাৰ আমি যেতিয়া ঘূৰোঁ আমাক মানে আপোনাৰ যেনেধৰণে বহুত ব্যক্তিয়ে লগ পায়, আমাক কিবা কিবি সহায় সহযোগ কৰে। তাৰপিছত আপোনাৰ যোনটো আমাৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা ধৰি পেলাই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, তেনেকৈ লগতে বহুত সংগঠনে যিমান সংগঠন আছে আমাক সকলোৱে হেল্প কৰি আছে। আৰু যিহেতু ভাল লাগিছে। হয়, আমাৰ যিহেতু আমাৰ চাইকেলিং ক্লাবৰ গহপুৰ চাইকেলিং ক্লাব, আৰু আমাৰ লগত আছে অৰবিন্দ নেৱাৰ, ডিম্পু বৰুৱা, ডিম্পু বৰা, নয়নজ্যোতি বৰদলৈ, আকাশ সূত্ৰধৰ, দেৱাশিষ বৰগোহাঁই। আজিলৈকে আপোনালোকে কিমানটা জিলা অতিক্ৰম কৰিলে? আজিলৈকে আপোনাৰ ক'বলৈ গ'লে আমি 17টা মান আমি জিলা এইটো অতিক্ৰম কৰিছোঁ। অসমৰ প্ৰত্যেকটা জিলাত আপোনালোকে নহয়, আমি বৰাক ভেলী যোৱা নাই, কিন্তু আমি বৰাক ব্ৰহ্মপুত্ৰ ভেলীটো আমি কভাৰ কৰিছোঁ। আজি কোকৰাঝাৰ আহি পেলাই কেনেকুৱা লাগে? আজি ভাল লাগিলে। যিহেতু মানে আমি কোকৰাঝাৰ আহি পেলাই এটাই দেখিলোঁ, যিহেতু ইয়াত আপোনাৰ বহুতো মানে চাফ চিকুণ, আপোনাৰ ক'তো মানে তেনেকুৱা প্লাষ্টিক এনেকুৱা দেখা নাই। আৰু এনেকুৱা মানে আপোনাৰ ৰাস্তা পদূলি, অফিচ চব বহুত সুন্দৰভাৱে পৰিষ্কাৰ কৰি পেলাই ৰাখিছে। ধুবুৰীত আপোনালোকে যায় না, যাব নাই? ধুবুৰী যাম, যিহেতু আমি ধুবুৰী যাম। যদি কোনোবা আমাক খদাখৰ ব্যক্তিয়ে যদি লগ পায়, আমাক কিবা অসুবিধা হ'লে আপোনালোকে আমাক সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। মই এটা কথা ক'বলৈ বিচাৰিছোঁ। আমাৰ এই ৰাইডটোৰ আমাক বিশেষভাৱে উৎসাহিত কৰিছে আমাৰ গহপুৰ এডিশ্যনেল ডেপুটি কমিশ্যনাৰ দীপন বৰ্মন ছাৰ। তেওঁ এটা মিছন হাতত লৈছে, G2G গহপুৰ টু গ্ল'বেল। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গহপুৰক উপস্থাপন কৰাটোৱে হৈছে G2Gৰ মূল উদ্দেশ্য। গতিকে সকলোৱে যাতে গহপুৰখন চিনি পায়, সেইটোৱে আমি কামনা কৰোঁ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। আপোনালোকে ফাৰ্ষ্টনীয়া দল, যিহেতু আপোনালোকে কি ক্লাছত পঢ়ি আছিল? কি কয়? আপোনালোকে কি ক্লাছত পঢ়ি আহিছিল? আমি বৰ্তমান আমি নয়নজ্যোতি বৰদলৈ আৰু দেৱাশিষ বৰগোহাঁই বৰ্তমান গ্ৰেজুৱেশ্যন 2nd ছেমিষ্টাৰৰ ষ্টুডেণ্ট। ডিম্পু বৰা আৰু অৰবিন্দ নেৱাৰ মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট, আৰু আকাশ সূত্ৰধৰ চবতকৈ ছিনিয়ৰ হয়, তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। ধন্যবাদ। হয়, থেংক ইউ।